শান্তিৰ বাণী শান্তিৰ বাণী। আসসালামু আলাইকুম ৰহমতুল্লাহি ৱা বাৰাকাতুহু। আলহামদুলিল্লাহ, সঁচাকৈ আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ। আশা ৰাখিছোঁ আল্লাহ পাকে আপোনালোক সকলোকে ভালে ৰাখিছে। আমাৰ তৰফৰ পৰা দোৱা থাকিল সকলো দিন দৰদী ভাই মাইসকলক যেন আল্লাহ পাকে সকলো ফালৰ পৰা সুখ শান্তি আৰু সম্প্ৰীতি দান কৰে। এইখিনিতে জনাইছোঁ দুখেৰে হিয়াৰে অন্তৰেৰে পবিত্ৰ মহৰমৰ হিয়াভৰা শুভেচ্ছা। প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, আজি পুনৰবাৰ আমাৰ মাজত উপস্থিত আছে আমাৰ অতি শ্ৰদ্ধা আৰু মৰমৰ মৌলানা মুফতি মহম্মদ খাইৰুল ইছলাম ৰিজভী চাহেব। আজি আপোনালোকৰ মাজত পবিত্ৰ কোৰাণ আৰু হাদিছৰ আলোকেৰে চমুকৈ দুআষাৰ পবিত্ৰ মহৰমৰ বিষয়ে আপোনালোকক অৱগত কৰাব। আশা ৰাখিছোঁ আপোনালোকে শুনিব, উপভোগ কৰিব আৰু উপকৃত হ'ব। নিশ্চয় আপোনালোকে আমল কৰিব, ইনশাআল্লাহ তাআলা সওয়াবৰ ভাগী হ'ব পাৰিব। এয়া আপোনালোকৰ মাজত মৌলানা মুফতি মহম্মদ খাইৰুল ইছলাম ৰিজভী চাহেব। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়ালাইকুম সালাম ওয়া রাহমাতুল্লাহ। নাহমাদুহু ওয়া নুসাল্লিমু আলা রাসূলিহিল কারীম, আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ইন্না ইদ্দাতাশ শুহুরি ইনদাল্লাহি ইসনা আশারা শাহরান ফি কিতাবিল্লাহ ইলা আখিরিল আয়া। সাদাকাল্লাহুল আযীম। قال رسول الله صلى الله تعالى عليه وآله وسلم أفضل الصيام بعد رمضان شهر الله المحرم أو كما قال النبي صلى الله تعالى عليه وسلم। পোনপ্ৰথমে সমূহ অসমবাসীলৈ মোৰ ফালৰ পৰা ইছলামিক নৱবৰ্ষ মাহে মহৰমুল হাৰামৰ আন্তৰিক শুভেচ্ছা ও মুবাৰকবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে মোৰ শ্ৰদ্ধাৰ বন্ধু আপোনালোকৰ সুপৰিচিত জনাব বুলবুল হুছেইন চাহাব ডাঙৰীয়া, তেখেতে আজি একেলগে আছোঁ। আমি দুই এষাৰ মহৰম সম্পৰ্কে আলোচনা কৰিম বুলি আশাবাদী। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ লগত থাকিব আৰু দিন ইছলামৰ স্বাৰ্থত যিমান দূৰ পাৰে আপোনালোকে দিন ধৰ্ম মানি চলিবলৈ চেষ্টা কৰিব। আল্লাহ তাআলা পবিত্ৰ কোৰাণুল কাৰীমৰ মাজত ধুনীয়াকৈ আমাক বুজাই দিছে। আল্লাহ পবিত্ৰ কোৰাণুল কাৰীমত কয়, ইন্না ইদ্দাতাশ শুহুৰি ইনদাল্লাহি ইসনা আশাৰা শাহৰান ফি কিতাবিল্লাহ। আল্লাহ কোৰাণত 12 মাহক 12টা ভাগত ভাগ কৰা হৈছে। মাহ 12 মাহ হয়। তাৰ ভিতৰত 4টা মাহ আল্লাহ ৰাব্বুল আলামিন বিশেষ মৰ্যাদা আৰু বিশেষ সন্মান দিছে, যাক আশহুৰে হুৰুম বুলি কোৱা হয়। সেই 4টা মাহ মই আপোনালোকৰ সন্মুখত দাঙি ধৰি আছোঁ, আপোনালোকে শুনক। 1 নম্বৰ হ'ল জুল কাদা, 2 নম্বৰ হ'ল জুল হিজ্জা, 3 নম্বৰ হ'ল মুহৰৰম, 4 নম্বৰ হ'ল ৰজব। এই 4টা মাহক আশহুৰে হুৰুম বুলি কোৱা হয়, অৰ্থাৎ সন্মানীয় মাহ। জামানাই জাহিলিয়তৰ মাজতো এই মাহবিলাকত মানুহবিলাকে সন্মান দিছিলে। কতল কিতাল ফিতনা ফাসাদ এই 4টা মাহত নকৰিছিলে। তাৰে ভিতৰত এটা মাহ মুহৰৰম মাহ, আৰু মুহৰৰম মাহ দিন ইছলামৰ প্ৰথম মাহ হয়। আৰু এই মুহৰৰম মাহত বিভিন্ন ঘটনা এই পৃথিৱী সৃষ্টিৰ পৰা আজিলৈকে হৈ আছে। আৰু হাদিছৰ মাজত আছে কিয়ামতো বোলে এই মুহৰৰম মাহৰ 10 তাৰিখে হ'ব। আমাৰ দয়াৰ নবী তাজদাৰে কায়নাত সুলতানে কৌন মক্কা আহমদ মুজতবা মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ফরমায়, আফদালুস সিয়ামি বা'দা রমজান শাহরুল্লাহি আল মুহররম। শ্ৰেষ্ঠ ৰোজা ৰমজানৰ পিছত যদি কোনোবা ৰাখে তেতিয়া মুহৰৰমৰ ৰোজা ৰাখক। ৰমজানৰ পিছতে শ্ৰেষ্ঠ ৰোজা হ'ল মুহৰৰমৰ ৰোজা। নাসাই শৰীফত এইটো হাদিছ উল্লেখ আছে। আৰু এটা হাদিছ আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিছ এটা আছে বুখাৰী শৰীফত। হাদিছৰ ৰাবি আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু, তেখেতে ফরমায়, আন আব্দুল্লাহ ইবনে আব্বাস রাদিয়াল্লাহু তাআলা আনহু قال قدم النبي صلى الله تعالى عليه وسلم المدينة فرى اليهود تصوم يوم عاشوراء। আমাৰ দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিদিনাখন মক্কা এৰি মদিনাত আহিলে, তেতিয়া মদিনাত আহি ইহুদীসকলক ৰোজাৰ অৱস্থাত পালে, মুহৰৰমৰ 10 তাৰিখে ৰোজা ৰখাত অৱস্থাত পালে। ফাকাল মা হাদা, তেতিয়া আমাৰ দয়াৰ নবী সুধিলে কিয়, তেতিয়া কিয় ৰোজা ৰাখে এই ইহুদীসকলে আশুৰাৰ দিনত 10 তাৰিখে কিয় ৰোজা ৰাখে? তেতিয়া সাহাবাসকলে বা মানুহবিলাকে কৈছিলে, হাদা ইয়াউমুন
সালিহুন হাযা ইয়াউমুন নাজাল্লাহু বনি ইসরাঈলা মিন আদুব্বিহিম। এইটো এটা সুন্দৰ দিন, বনি ইছৰাইলক আল্লাহ তাআলা ফেৰাউনৰ কব্জাৰ পৰা এই মুহৰৰম মাহৰ 10 তাৰিখে নাজাত দিছিলে। ফাছামাহু মুছা, আৰু মুছা আলাইহিস সালাম ৰোজা ৰাখিছিলে শুকৰান লিল্লাহ, আল্লাহৰ শুকৰিয়া আদায় কৰিবলৈ। ফাকাল ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফানাহকু বিমুছা মিনকুম ফাছামাহু আমাৰা বিছিয়ামিহি। তেতিয়া আমাৰ নবী কৈছিলে যে তোমালোকতকৈ বেছি হকদাৰ মুছাৰ আমি হওঁ। আৰু ৰসুল্লাহ নিজে ৰোজা ৰাখিছিল আৰু ৰসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰোজা ৰখাৰ আদেশো দিছিল। তো মুহৰৰম মাহৰ ৰোজা হয় 9 তাৰিখ 10 তাৰিখ ৰাখক, নহ'লে 10 তাৰিখ 11 তাৰিখ ৰাখক, 10 তাৰিখৰ লগত আৰু এটা ৰোজা মিলাই দিব। বহুত সোৱাব হাদিছৰ মাজত আছে আৰু বিভিন্ন ঘটনা মুহৰৰম সম্পৰ্কে আছে। আৰু কিয়ামতো মুহৰৰমৰ 10 তাৰিখে হ'ব। আৰু এইখিনিতে মই কওঁ, এই মুহৰৰম মাহতে চবতকৈ দুখ লগা বিষয়, চবতকৈ এখন পৃথিৱীয়ে নেদেখা ঘটনা এটা এই মুহৰৰম মাহৰ 10 তাৰিখেই হৈছিলে। আমাৰ দয়াৰ নবী তাজদাৰে কাইনাত সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অতি মৰমৰ, অতি চেনেহৰ হজৰতে সৈয়দনা ইমামে আলী মকাম হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু এই মুহৰৰমৰ 10 তাৰিখে নাপাক য়েজিদে আৰু নাপাক য়েজিদৰ সৈন্যই আমাৰ হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু এই 10 তাৰিখেই শ্বহীদ কৰিছিলে। এইটো ঐতিহাসিক এটা দিন। হাছান হুছেইন সম্পৰ্কে আমাৰ দয়াৰ নবী ৰহমতুল্লিল আলমিন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি ধুনীয়াকৈ আমাক বুজাই থৈ গৈছে। আমাৰ দয়াৰ নবী আল্লাহৰ ওচৰত দোৱা কৰে, কি কয় জানে? আল্লাহুম্মা ইন্নী উহিব্বুহুমা। আমাৰ দয়াৰ নবী হাছান হুছেইনক লগত লৈ কৈছিলে, আই আল্লাহ ইন্নী উহিব্বুহুমা, এই হাছান হুছেইনক মই ভাল পাওঁ। ফা আহিব্বাহুমা, আই আল্লাহ হাছান হুছেইনক তুমিও ভাল পাবা। সুবহানাল্লাহ। ও আহিব্বা মা ইউহিব্বুহুমা, আৰু হাছান হুছেইনক যিসকলে ভাল পাব তেওঁলোককো তুমি ভাল পাবা। তো মুছলমান হিচাপে আমাৰ অন্তৰত আহলে বাইতৰ মহব্বত থাকিব লাগিব, হাছান হুছেইনৰ মহব্বত থাকিব লাগিব। কমচে কম মুহৰৰম মাহৰ 10 তাৰিখে আমাৰ ঘৰত বেছি বেছি কোৰাণ তেলাওয়াত হ'ব লাগিব, আমাৰ ঘৰত বেছি বেছি দুৰুদ সালাম হ'ব লাগিব, আমাৰ ঘৰত বেছি বেছি সদকা খাইৰাত হ'ব লাগিব, আমাৰ ঘৰত বিভিন্ন বেছি বেছি দুৱা দুৰুদ হ'ব লাগিব। তেতিয়াহে হাছৰৰ দিনা আমি মুছলমান হিচাপে ৰসুলুল্লাহৰ সন্মুখত, হাছান হুছেইন সন্মুখত নিজকে দাবী কৰিব পাৰিম। আৰু এটা কথা এইখিনিতে কৈ দিওঁ, জানে? হাছৰৰ দিনা যেতিয়া পানী পানী বুলি সকলোৱে চিঞৰিব, মনত ৰাখিব মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ বংশধৰৰ হাতত কিন্তু হাউজে কাউচাৰৰ চাবি কাটি থাকিব। যোনে যিমান দূৰ ভাল পায় হাউজে কাউচাৰ ইমানে পাব, আৰু যদি ভাল পোৱা নাই অন্তৰত, হাউজে কাউচাৰৰ আশা কৰা একেবাৰে বিফলে যাব। সেয়েহে মোৰ ভাই বন্ধুসকল, এই মুহৰৰম বা বেছি বেছি কোৰাণ তেলাওয়াত কৰক। যদি বেনমাজি আছিলে নমাজি হৈ যাক, যদি সুন্নতৰ পাবন নাছিলে সুন্নতৰ পাবন কৰক, যদি দুৰুদ ও সালাম জীৱনত নাছিলে দুৰুদ ও সালাম লৈ আহক। আৰু মুহৰৰমৰ 9 তাৰিখ 10 তাৰিখে ৰোজা ৰাখক, বেছি বেছি কোৰাণ তেলাওয়াত কৰক, জিকিৰ আজকাৰ কৰক, নিজৰ ঘৰত মিলাদৰ ইন্তজাম কৰক, হাছান হুছেইন সম্পৰ্কে নিজৰ ঘৰত আলোচনা কৰক, নিজৰ সতি সন্তানক হাছান কোন আছিলে, হুছেইন কোন আছিলে, নবীজীৰ বংশধৰৰ বিষয়ে অৱগত কৰাক। এয়া আমাৰ নৈতিক দায়িত্ব, এয়া আমাৰ জিম্মাদাৰী। নহ'লে কিয়ামতৰ দিন আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত আমাৰ এইবিলাক হিচাপ দিব লাগিব। প্যাৰে ভাই বন্ধুসকল, সকলোৰে কাৰণে পবিত্ৰ মাহে মুবাৰকৰ শুভেচ্ছা থাকিল, দোৱা থাকিল। আপোনালোকেও আমাৰ কাৰণে দোৱা কৰিব। আগন্তুক দিনত আৰু বহল ভিত্তিত কিছু আলোচনা আপোনালোকৰ সন্মুখত দাঙি ধৰিম। আজিলৈ ইমানতে সামৰিলোঁ। অমা আলাইনা ইল্লাল বালাগ ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। আলহামদুলিল্লাহ। আপোনালোকে শুনিলে আমাৰ শ্ৰদ্ধা আৰু মৰমৰ মুফতি চাহাবে চমুকৈ মুহৰৰমৰ বিষয়ে দুআষাৰ ক'লে। আশা ৰাখিছোঁ আপোনালোকে আমল কৰিব, পাৰিলে 2টি ৰোজা ৰাখিব, নিশ্চয় সওৱাবৰ ভাগী হ'ব পাৰিব। এইখিনিতে আজিলৈ বিদায় মাগিম। তাৰ আগতে এফাকি কাৰবালাৰ জাৰি গীত গাইছোঁ। ও মুহৰৰম চান্দ তুমি আৰু দেখা নিদিবা, তুমি দেখা দিলে হাই হাই নামানে আমার কলিজা, তুমি দেখা দিলে হাই হাই
না মানে আমাৰ কলিজা। ধন্যবাদ। এই মহৰমৰ জাৰি গীতটি মই অলপতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। আমি নিশ্চয় বাণীবদ্ধ কৰিছোঁ, আপোনালোকে শুনিবলৈ পাব। আশা ৰাখিছোঁ আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, নিশ্চয় বৰভাগী হ'ব। এইখিনিতে পুনৰ চালাম জনাই এৰিছোঁ। আসসালামু আলাইকুম ৰহমতুল্লাহি ৱ বাৰাকাতুহু।